সঁচা কথা মই কি গভীৰ নক'ব নোৱাৰো
प्राकृतिक दृश्यराजिर अनुपम सौंदर्यर मजते गायजने जेन कुलत कुआगाहे चुराइছে আমি কইছো দেবকুল জন্মগ্রহণ প্রয়োজনে বা কিয় আমার এই বোধন এই গায়জনী ধন রত্ন স্বরূপ মহাবলী বশিষ্ঠ এই গায়জনী গাখীৰ খায় মত্ত বাকি হব অমর আমি তো অমর হয়ে গেছি নহয় না আপনার পর কলেজে মেনেটি করে দেবী ওই পাঠখানা কলেজে পূরণ করে দেবী খুনা খুনা আমার মরমিকে আমি যদি এই গায়জনী নিউ হই লতি ঘটি হব লাগিব বশিষ্ঠ মুনিৰ অখুট পৰিম লোকৰ সম্পদ চুৰ কৰা ধৰ্ম বিৰুদ্ধ হে স্বামী মইতো আগত আছে মোৰ বান্ধৱী এজনী তেওঁৰ কাৰণে বিচাৰিছো মই এই গায়জনী মোৰ কথা বাৰু বাৰু হে হওক আমি আবেলি গলটো নিনিব হয় আসলে গতি ভগবান বিচারি চলার করিল প্রাণাধিক নন্দিনীর তথাপি বিচারি নাপালো পারলো ধ্যান যোগে চাও নন্দিনী গল সকলই মহলকে বশিষ্ঠ বুলি ৰধিয়াপে পালে গৈ অষ্টবুকুৰ অষ্টবুকুৰে দেখি আন একো উপায় হে মহাত্মা মহাপাপ কৰি নিবাকে কাম ছিল হৰি কৰিছো মিনতি ব্ৰহ্ম হপৰ পৰা দিয় কামত মুকুতি শুনা অষ্টবুকুগণ অসাধ্যকে মোৰ কৰিবলৈ তোমালোকৰ হাত মোচন কিন্তু কুঞ্চিত পৰিমাণে তোমালোকৰ শাস্তি হ'ব পাৰে লঘু তাৰ বাহিৰে মই আন উপায় একোৱেই নেদেখো আৰু শুনা তোমালোকৰ মাদল যিজনে ভক্তিৰ মিঠা মিঠা কোঠাত মোৰ সকলোৰে হাত তোলে মোৰ নন্দিনী কৰিছিল হৰণ এই প্ৰভাৱে বহুদিন পৃথিৱীত কটাব লাগিব জীৱন আৰু বাকী ভক্তজন হাত মুক্ত হবা পৃথিৱীত কৰা মানে জন্মগ্ৰহণ কিন্তু এই নীতিশ্ৰেষ্ঠ পাম্পা কেনেকৈ মনত আমি জনমী কোন হব আমাৰ জননী এই নৱগণ তোমালোকৰ মাতৃ হব দেৱী গংগা আৰু অভিভক্ত হৈ গংগা দেৱী দেৱ সমাজৰ দ্বাৰা আহিব নামে মৰতলৈ হৰগৰ পৰা তোমালোক গংগা দেৱীৰ ওচৰলৈ যোৱা আৰু সকলো কথা বিৱৰি কোৱা প্ৰণাম প্ৰণাম হে তপোবন প্ৰণাম
ওপৰত আমি হস্তমুখে সাৱভক্ত হৈ পৰিব ওলাইছো জন্মগ্ৰহণ মৃত্যুলোকত মাতৃ মৃত্যুলোকত আপোনাৰ মানৱী ৰূপ ধৰি মই আমাৰ মাতৃ অলপ উদ্ধাৰ আমাক কৃপা কৰি হে দেৱী সৎ ভুলকেতন প্ৰতিৰূপে বৰণ কৰি 7 বছৰৰ বিশেষকৈ উভতাই আনৰ আমাক স্বৰ্গলোকলৈ বুলি আমি কৰাৰ লগে লগে জন্মগ্ৰহণ এটিকৈ যিজন নৈ বহুত বিসৰ্জন সেয়ে আপোনাৰ ওচৰত আমাৰ একান্ত প্ৰাৰ্থনা দেৱী হে অস্তবসু দেৱী তোমালোকৰ অনুৰোধ ক্ৰমে মই সংযোজন তোমালোকৰ পৃথিৱীত মানৱী দেৱী প্ৰণাম প্ৰণাম দেৱী প্ৰণাম ও গংগা দেৱী গংগা 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 গংগা দেৱী গংগা
আজিৰ পৰা তোমাৰ সূক্ষ্ম জীৱন নিশ্চয় সুখময় হ'ব আমাৰ। মোৰ কথা শুনক মহাৰাজ। কেইটামান বিহু আপোনাৰ পৰা পালে প্ৰতিশ্ৰুতি আপোনাৰ কথা নকৰিবৰ অকণো ক্ৰোধ। কোৱা কোৱা আৰু পুৰণি কি তোমাৰ প্ৰতিশ্ৰুতি কোৱা। তেন্তে শুনক মহাৰাজ। কোৱা। আপুনি বা আন কোনেও নোৱাৰিব কৰিব মোৰ সম্বন্ধে কেতিয়াও একো প্ৰশ্ন ন্যায় বা অন্য যিহকে কৰিব লাগে সদা কথা যেন মোক কোনেও নকৰিব। কোনো কথাত প্ৰধানিত ক'ব নোৱাৰিব কেতিয়াও মোৰ ওপৰত। এইবোৰ প্ৰতিশ্ৰুতি কেতিয়াবা কৰিলে ভংগ ত্যাগ কৰিম তেতিয়া মই আপোনাৰ সংকট। এইবোৰ প্ৰতিশ্ৰুতি কৰিলে পালন প্ৰতিৰূপে আপোনাক কৰি পালন। তোমাৰ সকলো প্ৰতিশ্ৰুতি কৰি মই পালন দিবলে মোক মালিক
আপুনি ভাৰতৰ জ্ঞানী সহ্য আপুনি ধৈৰ্য ধৰক এই শিশুটিৰ নিদিও মোৰ বিশ্বস্ত শুনক এতিয়া মোৰ বচন আপোনাৰ সংগ যেতিয়া যাবই লাগিব তেনে মোৰ আচল পৰিচয় তেনেহ'লে লোক জানি সৰগৰ গংগা দেৱী ময়ে প্ৰতিষ্ঠ মন্দিৰ অভিনেত অষ্টবৰ্ষে বাধ্য হৈছিল জন্ম ল'বলৈ এই মৰতা তেওঁলোকে মোৰ গৰ্ভত জন্ম ল'বলৈ মৰতক মোক মাতৃৰূপে পাবলৈ কৰিছিল মোক পাৰি সেইকাৰণে মই যথাকল্পিত প্ৰতিশ্ৰুতিয়ে আপোনাৰ মহিয়সী হয় অষ্টবৰ্ষে এজন এজনকৈ পুত্ৰৰূপে জন্মগ্ৰহণ কৰি হাতত হ'ল ব্ৰহ্মশাপৰ পৰা মুক্ত এই অষ্টম সন্তানটি সৰু পূজন কৰি সময়ত আপোনাৰ হাতত দিন কথা এতিয়া প্রকৃতি মোর বিরুদ্ধে পিতামহ ভীষ্ম আত্মস্বজন সকল স্থিতি কেবল মোর বিরুদ্ধে মই জানো চাৰিওফালৰ প্ৰতিকূল আৰু নিৰ্মম পৰিস্থিতিয়ে মোক অন্তিমৰ ফালে দুৰন্ত গতিৰে লৈ ৰাতি পৰে কৌৰৱৰ হেৰাৱতী মই মহাৰথী কৰ্ণ
ভস্ম কৰিবলৈ প্ৰতিজ্ঞা ৰাখিছিলোঁ মই কুন্তি নামৰ সেই ৰহস্যময়ী নাৰীগৰাকীৰ মই জানো জন্মতে তাৰ জীৱনৰ আৰম্ভ হৈতেই বৰ্ণনাহীন জন্ম ৰহস্য মোৰ মনত পৰিছে জন্ম মুহূৰ্তৰ পৰা আজিলৈকে এই হতপুত্ৰ কৰ্ণৰ জীৱন ইতিহাস মই কেৱল ভাবিছো কেৱল ভাবিছো দেৱতাৰ নামত যি মন্ত্ৰ উচ্চাৰণ কৰিলেই সংকট আৱিৰ্ভাৱ হ'ব সৰগৰ দেৱতা কুমাৰী কন্যা সঁচাকৈয়ে কলিয়াবনে দুৰ্বাসাৰ অমুক মন্ত্ৰৰ ফল দেৱতা বধ কৰাৰ মহামন্ত্ৰ প্ৰমাণিত কৰাৰ মানসেৰে মন্ত্ৰ প্ৰয়োগ কৰিলে সূৰ্য দেৱতাৰ জানি থোৱা তুমি সেই মন্ত্ৰৰ সৃষ্টি থাকে মানে দেৱ সমাজে নকৰিব উলংঘ সেইটো আহিছো তোমাৰ ভূমিতে কি মোৰ মাগিব মাগাহে কুন্তি বিনা প্ৰতিদানে উভতিব নোৱাৰো মই স্বৰ্গধামে সেই যদি কৈ জনাৰ উপাৰ্জনে তোমাৰ স্বৰ্গ তুমি তো দেখি আছা সৃষ্টি ভূত ভৱিষ্যত বৰ্তমান যদি কিবা সূৰ্য তোমাৰ নামে কুন্তি ভৱিষ্যতৰ সুকৰ্মৰ প্ৰতি হৈ সংসাৰ উপকাৰী শুনা কুমাৰী তোমাক অৰ্পণ কৰিবে কি পুত্ৰ সন্তান যিয়ে জগতত ৰাখিব সুখ্যাতি গুণীগুণ বীৰত্বৰ নিৰন্তৰ নিশ্চিন্ত আদৰাই পেলোৱা মনৰ পৰা এই সূৰ্য দেৱতাৰ কবচ আৰু কুণ্ডল লৈ জনমিব তোমাৰ পুত্ৰ তনয় নাম হব কৰ্ণ মহাৰথী কৰ্ণ মহাভাৰতৰ বুকুত লিখা থাকিব সূৰ্য পুত্ৰ কৰ্ণৰ ধন্য হব তুমি ধন্য হব তোমাৰ মাতৃত্বৰ সন্তান সেই সূৰ্য নাৰায়ণ
ৰাধাৰ নামেৰে ৰাধে বুলিও জানিলে কৰ্ণ। পৃথিৱী পৰিভ্ৰমী ক্ষত্ৰিয় বংশ সংহাৰ কৰ্তা পৰশুৰামে শিষ্যৰূপে গ্ৰহণ নকৰে কোনো ক্ষত্ৰিয় সন্তানক। কিন্তু কৰ্ণৰ পৰশুৰামৰ ওচৰত অস্ত্ৰবিদ্যা ধনুবিদ্যা শিক্ষা গ্ৰহণৰ দুৰ্বাৰ হাবিয়াস। সেয়ে নিজকে ব্ৰাহ্মণ সন্তান বুলি নিচা পৰিচয় দি শিষ্যত্ব গ্ৰহণ কৰিলে পৰশুৰামক। নিয়তিয়ে যেন সুযোগৰ সন্ধানত আছিল ব্ৰাহ্মণৰ মিছা পৰিচয় দিয়া কৰ্ণৰ বিৰুদ্ধে। আৰু এদিন কৰ্ণৰ গলাত মূৰ থৈ গুৰু পৰশুৰামৰ গভীৰ নিদ্ৰাত মগন। আৰু হঠাতে কৰ্ণৰ উৰুত বিষাক্ত কীটৰ দংশন। তোমাৰ হাততে তোমাৰ চকুমুখে স্পষ্ট হৈছে খাদ্যাৰ তেজ আৰু বিৰম্বন কৰিবা কৰ্ণ। হে মোৰ আৰাধ্য গুৰুদেৱ, মিছা কৰি আপোনাক ব্ৰাহ্মণ বুলি পৰিচয় দিছিলো। এই গুৰুদেৱ আপোনাক তুৰন্ত হেঁপাহ ৰাখি আপোনাৰ গুৰুৰ আশত থাকি তুৰন্ত হেঁপাহ ৰখিব নোৱাৰি ব্ৰাহ্মণ বুলি মিছা পৰিচয় দিছিলা। কৰ্ণ মই দুখ এই হত ভোগাৰ কৰ্ণ অবিভক্তি নহয় বিশ্বাসী গুৰুৰ পৰা দক্ষিণা এই সকলস্ত বিদ্যা সমল সময়ত পাহৰি যাব তুমি গৰুৰ ৰবি এই গুৰুটিৰ জীৱন কি অপরাধ
ইন্দ্রপ্রস্থ ৰাজ্য দাদা যুধিষ্ঠিৰৰ ধৰ্ম ভীমৰ শক্তি অৰ্জুনৰ বিচক্ষণতা নকুলৰ বুদ্ধি আৰু সহদেৱৰ সত্যগুণৰ অৱদানত সম্পৃক্ত হবৰ আপোনাৰ ইন্দ্ৰপ্ৰস্থ ৰাজকাৰে তোৰ চিন্তা এৰা মাতৃ বাহুদেৱ কৃষ্ণ এই মাতৃ চিন্তা সাম্ৰাজ্যৰ বাবে নহয় মই নিবিচাৰো হস্তিনাৰ চোতাল দুভাগ হৈ কৌৰৱ পাণ্ডৱ বিভাজন মোৰ পাঁচ পুত্ৰৰ পাঁচখন সাম্ৰাজ্য কোনো আক্ষেপ নাই ধৃতৰাষ্ট্ৰৰ বিপত্তি কিন্তু কৌৰৱটো সন্তুষ্ট নহয় কৃষ্ণ বাৰে বাৰে পাতিছে দল পাণ্ডৱ ধ্বংস এতিয়া উপায় কি হ'ব কৃষ্ণ কি হ'ব এয়া সংকট ৰক্ষাৰ সময় নহয় নহয় অকল বংশ পাণ্ডৱৰ সংকট ৰক্ষাৰ সময় এয়া হৈছে সংসাৰৰ ধৰ্ম ৰক্ষাৰ সংকটাই অথৰ্বী দুৰ্যোধনে দিয়া অহংকাৰ স্বাৰ্থ উচ্চ আকাংক্ষা দিশহাৰা কৰ্মমতে ফল ভোগ কৰিব কৌৰৱ বাহিনী বিপদৰ আশংকা দূৰ দূৰ কমিছে মোৰ মাতৃহীন মহামহী কৃষ্ণ গুৰু দ্ৰোণাচাৰ্য কুল গুৰু কৃপাচাৰ্য আৰু মহাত্মা বিদুৰ থাকোঁতে হস্তিনাৰ ৰাজ প্ৰাকাৰত কেনেদৰে পৰিকল্পনা কৰা হয় পাণ্ডৱ হত্যা মই বুজি নাপাওঁ কৃষ্ণ নুবুজো মই কোনে ক'লে ধৃতৰাষ্ট্ৰ হস্তিনাৰ নিবন্দী বুলি ধৃতৰাষ্ট্ৰক যুৱৰাজ পাতিছিল কোনে আনকি ধৃতৰাষ্ট্ৰ ৰাজ অভিষেক পাতি ৰজাও কথা হোৱা নাছিল দ্ৰোণাচাৰ্য কৃপাচাৰ্য মহাত্মা বিদুৰ এই বিদ্যপুৰুষসকল বন্দী নিজ নিজ বাক্য আৰু কৰ্মনিষ্ঠা তেওঁলোকে জানে যেনে কৰ্ম তেনে ফল মন দৃঢ় কৰা মাতৃ মই ভাবিছো অন্য এক বিপদৰ কথা কৃষ্ণ নিশ্চয় মাতৃ পৰশুৰামৰ শিষ্য মহাৰথী কৰ্ণ কি হৈছে কৰ্ণ তুমি গোপনে ৰাখিছানে অৰ্জুনৰ পৰা কৰ্ণৰ মাতৃগুণ নিশ্চয় বিশ্বাস ৰাখা কিন্তু কৰ্মৰ ফল মতে সকলো মিলিত হয় ধৰাৰ বুকুত নিকাৰ পুঞ্জিবলৈ কৰ্ণ আহি আছে পাণ্ডৱৰ শত্ৰু শিবিৰলৈ হস্তিনালৈ কিদৰে সমাধান হয় মহাভাৰতৰ কৰ্ণ পৰ্ব আমার জীবনের রক্ষা অবস্থায় ঠিক কৈছে দ্ৰোণাচাৰ্যৰ প্ৰিয় শিষ্য অক্ষয় ধনঞ্জয় দেৱদত্ত অস্ত্ৰ শস্ত্ৰৰে সজ্জিত আজি মাতৃ আহে যদি দুৰ্যোধন সমূহ সমাৰত থাকিব পৰীক্ষা কৰাটো সত্যৰ ধৰ্ম নহয় মাতৃ মৃত্যু ফল লৈ পৰচিম বান সদৰৰ হয়তো হ'ব পাৰে মৃত্যু পঞ্চ পাণ্ডৱৰ তথাপি আতংকিত মাতৃ অন্তৰা নবিতা তুমি এই বীৰ প্ৰহৰী মাতৃ চৰণে Thank you.
পালে দাতা কৰ্ম এই বিৰল মুহূৰ্তৰ সুযোগ লৈ সলনি হৈ যায় মহাভাৰতৰ দৃশ্যপট ৰাধে কৰ্ণ কিন্তু অচল নতল সুগভীৰ সমুদ্ৰ আৰু তোমাৰ যে লগৰী আছে ৰাজকুমাৰী আশামণি ৰাজকুমাৰী ক'ত তেওঁতো আঘাতপ্ৰাপ্ত আছে পদ্মা কি Kita aja nak boleh bunuh kayak itu. Jadi mana tangan harus dulu. Kasih minum sudah. Krishna, Krishna, Vasudev,
এই সপোনেতো অধৰ্মৰ বাট বলা নাই দুৰ্যোধনৰ পাখি লগা মণ্ডথৰ তুমিতো একান্ত বিশ্বাসী ভাৰতী সপোনী বাবা তুমিতো নিৰ্ণয় কৰিছা কোন দিশে ধাৱমান হস্তিনাৰ ভৱিষ্যত তোমাৰ যে ইচ্ছা হস্তিনাৰ ভৱিষ্যত এই সপোনীয় তাৰে প্ৰতীক্ষা লক্ষ্য কিন্তু এটাই শান্তি পৰম শান্তি আমাৰ কৰ্ম কিন্তু ধৰ্ম নীতি সত্যৰ ওপৰত প্ৰতিষ্ঠা আমি কিন্তু যাত্ৰা কৰিছো অধৰ্ম অবিচাৰ প্ৰকৃতিৰ পথে লক্ষ্য কিন্তু এটাই শান্তি পৰম শান্তি প্ৰণাম 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 বান্ধৱ তুমি প্ৰণাম দীঘল শুভ সংবাদ ভাৰত শ্ৰেষ্ঠ বীৰ হব তোমাৰ সুপুত্ৰ অৰ্জুন কুঞ্জনাচাৰ্য কৃপাচাৰ্য বিদুৰ লগতে স্বয়ং বাসুদেৱ কৃষ্ণ আশীৰ্বাদত সৰ্বোচ্চ উত্তৰণ ঘটিব গান্ধীৰ গাড়ী অৰ্জুনৰ নাম ধন্য হব বীৰ প্ৰথমিনী কুন্তীৰ নাম কুন্তি হে গান্ধাৰ নিকট অৰ্থপ্ৰকেনে শ্ৰেষ্ঠত্বৰ মহৰ উত্তৰ ক্ষত বিক্ষত ৰক্ত ৰঞ্জিত বুকুৰ থাপনি কোনো মাতৃ হাঁহিব নোৱাৰে বীৰ প্ৰথমিনী জননী বুলি নেলাগে মোক ৰাজ্য ধন ব্ৰিটিছৰ মহাৰণ হস্তিৰ প্ৰাকৃতৰ উপেক্ষিত হৈ হৈ কটাম জীৱন বাপুনে তুমি নিবাস কিয় বাপুনে হে মাতৃ ক্ষন্ত হোৱা মাতৃ ক্ষন্ত হোৱা সংসাৰৰ বুকুত যি আহিব ধৰিছে তাক বাধা দিব কোনে বাধা দিব এজন নিশ্চয় উপবিষ্ট হব শ্ৰেষ্ঠত্ব ৰাখৰ আটাইকেইজনৰ পতন ঘটিব অৱশ্য বিধি এইটো প্ৰকৃতিৰ নিয়ম কিন্তু অনুভৱ কৰিছো হস্তিনাৰ প্ৰাচীন যত গৃহৰ পিছত পুৰুৰ ষড়যন্ত্ৰ চলিছে পাণ্ডৱৰ বিৰুদ্ধে অন্ধ ধৃতৰাষ্ট্ৰৰ পুত্ৰ স্নেহ দণ্ড দুৰ্যোধনে চলাইছে হস্তিনাৰ শাসন নিজৰ বিবেকহীন হৈ পৰিছে পিতৃ ভীষ্ম দ্ৰোণাচাৰ্য আৰু সন্মানীয় শ্ৰেষ্ঠ জন এই নয়নো প্ৰয়োজন এই মহাসম শ্ৰেষ্ঠকো দুৰ্যোধন যুধিষ্ঠিৰ অৰ্জুন নে দুঃশাসন হে গোপাল কৃষ্ণ বুজনি দিয়া পাণ্ডৱ তমনে হস্তিনা বুকুত এতিয়া কিহৰ দাবান শান্তি শান্তি ধুমুহাৰ পিছতহে শান্তি পৰম শান্তি গান্ধাৰ নিকটে গৃহৰ ইংগিত দিগন্ত পাপ পুণ্য ধৰ্ম বিচাৰৰ সাক্ষী হব বিচাৰিছে মাতুল সপনি এই পৃথিৱীৰ কৰ্তা হল মনুষ্য জাতি কৰ্মমতে ফল ভোগ এয়াই স্বৰ্গ এয়াই নৰক বিধানৰ কৰি আছে তথাপি ৯৯ ভাতৃ হত্যাৰ যন্ত্ৰণাৰ প্ৰতিশোধৰ গৌৰৱৰ ভাগ্যলিপি যেন লিখি দিব নিজ হাতে সপনি মামা কি যে বিচিত্ৰ মাতৃ বাপুনে কৃষ্ণ নিজকে বহু ভাগ্যবান অনুভৱ কৰিছো সখা মই জানো সখা সেইকাৰণ অহা পূৰ্ণিমাৰ তিথিতে শ্ৰেষ্ঠ ধনুৰ্ধৰ যোদ্ধাৰূপে প্ৰতিপূৰ্ণ হব অৰ্জুন ভাৰতৰ ৰাজ পৰিয়াল কিন্তু পুত্ৰ কোনো কিন্তু নাই কোনো দ্ৰোণাচাৰ্যৰ প্ৰকৃত শিষ্যৰ মৰ্যাদা মই নিশ্চয় ৰাখিম সখা তোমাৰ ওপৰতে নিৰ্ভৰ কৰিছে অৰ্জুনৰ প্ৰথমে আত্মবিশ্বাসী মই কোনো নাথাকিব সমকক্ষবীৰ এই অৰ্জুনৰ সন্মুখত তথাপিও বহু বিচাৰ বিবেচনাৰ প্ৰয়োজন আছে এই মুহূৰ্তত যুদ্ধ প্ৰতিযোগিতা এখন খেল নহয় তোমাৰ বীৰত্বৰ প্ৰশংসাত মুখৰিত হোৱাৰ পৰিৱৰ্তে হিংসা দিনত জন্ম হ'ব ১৭,০০০ জন
যায় যোৱা হতা যোৱা ধৰ্মৰাজ যুধিষ্ঠিৰ বিকটৰ দিন অনুজ নকুল সহদেৱৰ সৈতে পৰাজয়ৰ মাতৃজনৰ যোৱা হকা অন্তে গেলিছো তোমাৰ জীৱনৰ গতি পথৰ হেঙাৰ হৈ থোৱা দিব তোমাৰে মাতৃ তোমাৰে সকলো তোমাৰেই অধীন মুখামুখি হোৱাৰ ভয়ত আত্মৰক্ষা কৰিছে মোৰ ভক্তি গান্ধাৰীয়ে এতিয়াও মধুৰ সংগীত শুনাৰ দৰে উপভোগ কৰিছে কুন্তিৰ মুখলৈ চোৱা ভাগি চোৱা কুন্তিৰ মুখলৈ চোৱা আনন্দলৈ উঠিছে সকলো পোৱা নাযায় আৰু জিকিব লাগিলে অকল বাহু বলে যথেষ্ট নহয় আৰু কিন্তু চিৰসত্য কথা ভাগি তোমাৰ চিন্তা ভাৱনা মগজু সকলোবোৰ কামত নোকোৱা ভাগে তোমাৰ থকা এই দুৰ্বলতাখিনি তুমি ব্যৱহাৰ কৰা বিশ্বাস যেনেদৰে বিশ্বাস পিতা সন্তুষ্ট হলেও সন্মতি দিবলৈ বাধ্য পিতামহ হৈ থাকিব নীৰৱ সাক্ষী প্ৰতিজ্ঞা